গাইজ আহি গ'লোঁ একদম বঢ়িয়া জেগাত। কুকুৰ এটা চাব দেই এইফালে। এইটো মাছ ধৰিবলৈ গৈছিলে, উঠি আহিলে খালি। বিৰাট ধুনীয়া জেগা দেই দেখো। বাইক লৈ আহিছিলোঁ অলপ ফুৰিবৰ কাৰণে, পৰিৱেশটো চাওঁ বোলো। গৰম দিনত এনেকুৱা ঠাইত আহিয়ে মানে মনটো কিবা এটা ভাল লাগি যায় ন। খুব ধুনীয়া। এফালে খেতি বাতি কৰে মানুহ কিছুমানে, খুব ধুনীয়া জেগা। এফালে গোমধানৰ খেতি কৰা হৈছে, সিহঁতি পূৰা গোমধানৰ খেতি কৰে। আৰু ইয়াত কিবা মৰাপাট নে কি বুলি কয়, ৰছী ৰছী ওলায়, সেনেকুৱা খেতিটো খুব কৰে ইয়াত দেই। ইয়াতহে দেখা পাইছোঁ আৰু মই আমাৰ ডিব্ৰুগড় ছাইডেতো দেখি নাপাওঁ এইবিলাক। গোমধানৰ খেতি দেখি পাইছোঁ, কিন্তু এই মৰাপাটৰ ৰছী খেতিটো আজিলৈকে দেখি পোৱা নাই। ইয়াত কিন্তু খুব কৰে মৰাপাটৰ খেতি। মানুহবিলাকে ইয়াত থাকি লয়, এই ঘৰটো দেখিছে যে, ইয়াত থাকি লয়। তাত থাকি পেলাই এনেই খেতি ৰখীয়া কৰে। বিৰাট মানে ভাল লাগে এই পৰিৱেশটো মোৰ। আহোঁৱে প্ৰায়ে এইখিনিলৈ। এই ৰাস্তাটোত গৈ ভাল লাগে, খুব ভাল লাগে। আৰু এখন বিল হয়, এখন বিলত মানে পূৰা মাছ ধৰে। বাৰিষা হ'লেতো পূৰা পানী হৈ যায়, ইয়াত মাছ ধৰে। এই এনেকৈ যে এনেকৈ মানে হেৰি কৰি লয়, জাল দি লয়। জাল দিয়াৰ পিছত মানে এনেকৈ মাছ ধৰে আৰু খুব ভাল লাগে চাই। আহোঁ মাছ ধৰা চাবলৈ মাজে মাজে। এইফালৰ পৰা আমি আহিলোঁ আৰু এইফালে আমি এইফালেদি যামগৈ আৰু এইফালে এক পাক দি। বিৰাট ধুনীয়া মানে এইটো গাঁৱৰ মানে ভিতৰত পৰে জেগাটো, মানে বেলেগ ধুনীয়া একদম, কি ক'ম আৰু। বহুত ভাল লাগে, সেইকাৰণে বোলো দেখাওঁ গাঁৱৰ পৰিৱেশ কিছুমান।